কবিতাৰ শিৰোনাম সেই মায়াবী চকুজুৰি। ৰচনা দেৱযানী নাথ। মাঝৰাতি কেতিয়াবা হঠাৎ সাৰ পালে কিংবা নিজানত অকলশৰে থাকিলে এতিয়াও বৰকৈ আমনি কৰে। ব্যস্ত ৰাজপথৰ কোনোবাই ক্ষণত দেখা পোৱা এজুৰি মায়াবী চকুৱে মনত পৰিলেই হিয়াখন কুটুৰি কুটুৰি খায়। কি আছিল সেই দুচকুত বাৰু? কি বিচাৰিছিল সেই দুচকুৱে? কিন্তু এনে লাগিছিল এধান ইমান সময়তে মোক যেন বহু কথাই কৈ গৈছিল। গাড়ী মটৰৰ চলাচল বৰ বেছি নথকা হ'লে হয়তো আৰু অলপ ওচৰৰ পৰাই দেখিলোহেঁতেন, কাৰণ তেওঁ মোৰ সন্মুখৰ ফালেই আহি আছিল। মানুহৰ সমাগম যদি বেছি নহ'লেহেঁতেন তেওঁক চাগে মই মোৰ কাষতে পালোহেঁতেন, কাৰণ মোৰ এনে লাগিছিল তেওঁৰ লক্ষ্যস্থান যেন মোৰ পিনেই আছিল। আৰু সেইদিনা যদি মোৰ বৰ বেছি ব্যস্ততা নাথাকিলেহেঁতেন হয়তো আজি মোৰ মনত এজাক প্ৰশ্নৰ ধুমুহা নবলিলেহেঁতেন। কিন্তু সেই ক্ষন্তেকীয়া সময়খিনিতেই মই যি বুজিছিলোঁ সেই দুচকুৱেও কিবা বিচাৰি আছিল। হয়তো জোনাকৰ বৰষুণত তিতিব বিচাৰিছিল, নতুবা আকাশী গংগা বিচাৰি আছিল। হয়তো কাৰোবাৰ বুকুত গোলাপ ফুলাব বিচাৰিছিল, কিম্বা হৃদয়ৰ কোহে কোহে ৰজনীগন্ধাৰ সুবাস বিয়পাব বিচাৰিছিল। বাৰু সেয়া যিয়েই নাছিল কিয়, কিন্তু সেই চকুজুৰিয়ে মোক এক নিচা লগাই থৈ গৈছিল, যেন এক এৰাব নোৱাৰা আসক্তি, যিয়ে আজিও মাঝৰাতি আমনি কৰে এক অবুজ শিহৰণ হৈ।